হেল্ল' ভিউৱাৰ্ছ, মই সুমিত আছাম উইণ্ডৰ তৰফৰ পৰা আকৌ এটা নতুন প্ৰডাক্ট লৈ আনিছোঁ। এইটো হ'ল মিল্টনৰ পিউৰ এণ্ড চিল্ক ফিল্টাৰ হয়। মাৰ্কেটত বিভিন্ন ধৰণৰ মিল্টনৰ ফিল্টাৰ পোৱা যায়, তাৰে ভিতৰত হ'ল এইটো এটা। এইটো খুব ল' বাজেটত আমি ভাল ফিল্টাৰ এটা আনিব পাৰোঁ। আৰু এইটো ভিডিঅ'ৰ টপিক হ'ব যে আমি এটা ভাল ফিল্টাৰ কিনি আনিবৰ কাৰণে কি বস্তু চাই কিনি আনিব লাগিব আৰু ইয়াৰ কিনাৰ পিছত কি কেয়াৰ হয় সেইটো বিষয়ে এই ভিডিঅ'টোত কোৱা হ'ব। আৰু আমি সকলো সময়ত জানো যে আমি যদি সুস্থ থাকিব লাগে তেতিয়া সকলো সময়ত বিশুদ্ধ পানী খাই থাকিব লাগিব। আৰু বিশুদ্ধ পানী খোৱাৰ প্ৰথম যিটো উপায় হ'ল সেইটো হ'ল ফিল্টাৰ, যিটো ইলেক্ট্ৰিকেই হওক বা নন ইলেক্ট্ৰিকেই হওক, পিউৰিফায়াৰেই হওক, সেইটো হ'ল ফিল্টাৰ যোগে আমি পানীটো বিশুদ্ধ কৰিব পাৰি। আৰু আজিকালি বিভিন্ন সমস্যা হৈছে কৰোণাৰ কাৰণে বা ক'ভিডৰ কাৰণে আমি সমস্যাত পৰিছোঁ। তাৰ বাবে আমি সকলোৱে সুস্থ থাকিব লাগিব আৰু সুস্থ থাকিবৰ কাৰণে বিশুদ্ধ পানী খাব লাগিব। এইটো মই আনবক্স কৰিবলৈ গৈ আছোঁ। মিল্টনৰ এইটো 20 লিটাৰ ফিল্টাৰ হয়। আপোনালোকে চাইছে এইটো এনেকুৱা দুটা চাইজ পোৱা যায়, এটা 20 লিটাৰ, এটা 50 লিটাৰ। এইটো 20 লিটাৰ হয় আৰু এইটো দুটা কালাৰৰ আহে, এটা লাইট গ্ৰীণ কালাৰৰ আৰু এটা হ'ল লাইট ব্লু কালাৰৰ। আৰু যিটো চাইছে সেইটো লাইট আপোনাৰ গ্ৰীণ কালাৰ হয়। এইটো চাইছে লাইট গ্ৰীণ কালাৰ হয়, খুব ধুনীয়া আৰু খুব ল' মেইনটেনেন্স ফিল্টাৰ হয় এইটো। আৰু ল' বাজেটত আমি কিনি আনিব পাৰোঁ। আৰু ইয়াৰ লগত দুটা কেণ্ডেল দিয়া হৈ আছে, আৰু লগত এটা নলী এটা দিয়া আছে যিটো টেপ হয়। সেইটো আপোনাৰ লাইট গ্ৰীণ কালাৰৰ টেপে হয়। তেতিয়া আমি এইটো ফিট কৰি লওঁ। এইটো চাগৈ ফিট কৰা হৈ গ'ল। খুব সহজ আৰু খুব ল' মেইনটেনেন্স হয়। যিকোনোৱে আপোনাৰ খুব সহজতে ফিট কৰিব পাৰি। আৰু এই লগত দুটা কেণ্ডেল দিয়া আছে আৰু এইটো ট্ৰান্সপেৰেণ্ট হয়। আপোনালোকে চাইছে, দেখাতো ভাল লাগে। পানীৰ লেভেলটো আমি চাব পাৰোঁ, পানীটো কিমান আছে না আছে। এইটো ট্ৰান্সপেৰেণ্ট হয়। আৰু ইয়াত এটা হোল দিয়া আছে আৰু লগত এটা ছিলিকন টাইপ এটা ৱাশ্বাৰ দিয়া আছে, যাতে আমি ইয়াতে টেপটো ফিট কৰিব পাৰোঁ। আৰু এইটো পূৰা হোল বডিটো য'ত মিল্টনৰ লোগো দিয়া আছে আৰু পিউৰ এণ্ড চিল্কৰ ষ্টিকাৰ মাৰা আছে। এইটো বেফ ফ্ৰী হয় আৰু নন ইলেক্ট্ৰিক, আৰু ধুবলৈও আপুনি ক্লিন কৰিবলৈ খুব সহজ। 100% ফুড গ্ৰেড হয় আৰু গৰম পানী দিও আপুনি ধুব পাৰি। আৰু এই ফিল্টাৰটো আপোনাৰ খুব ভাল কোৱালিটিৰ। পানী চানী যদি আপোনাৰ ওপৰৰ পৰা পৰিও যায় তেতিয়াহ'লে আপোনাৰ কোনো অসুবিধা নহয়, ফাটা চাটাৰ কোনো ভয় নাথাকে। আৰু এইটো টেংকিৰ ওপৰৰ পাৰ্টটো হয়, য'ত দুটা হোল থাকে, দুটা কেণ্ডেল যে দুটা জেগাত বহিব। আৰু এইটো আপোনাৰ মাজৰ ভাগটো, এইটো মাজত ছাপৰ্ট দিবৰ কাৰণে মাজৰ ফ্ৰেমটো হয়। আৰু এইটো তলৰ টেংকিটো হয়। আৰু ফিল্টাৰৰ মেইন পাৰ্ট দুটা হ'ল এই দুটা কেণ্ডেল দুটা। আপোনালোকে যেতিয়া কিনিব এই কেণ্ডেল দুটা আপোনালোকে এবাৰ হ'লেও খুলি পেলাই চাই ল'ব। কেতিয়াবা হয়তো ভাঙা চিঙা থাকিব পাৰে। আৰু ইয়াৰ আগতে আৰু এটা বস্তু চাব, এইটো কেণ্ডেলটো আপোনাৰ ওপৰ চাইছে এটা ষ্টিকাৰ মাৰা আছে, যিটো মিল্টনৰ লগোটো থাকিব। তাৰ লগত এটা গ্লেজিং মাৰি আছে, এটা ষ্টিকাৰ এটা আছে। এই ষ্টিকাৰটো আপোনালোকে চাই কিনিব। এইটো হ'ল মিল্টনৰ অৰিজিনেল যদি হয়, তাতে এটা ষ্টিকাৰ এটা থাকিব, তাত মিল্টন বুলি অলপ জিলিকি আছে, এইটো থাকিব। আৰু লগোটোতো থাকিব। একচুৱেলি এইটো তেনেকুৱাকৈ কোনো কমপ্লেইন নাথাকে, তেনেকুৱা এইবিলাক ডুপ্লিকেট নাথাকে। মিল্টনৰ যিটো 1 নম্বৰটো 1 নম্বৰটোৱেই থাকিব। তথাপিও মই কথাটো কৈ দিছোঁ। আৰু ইয়াৰ যিটো প্ৰাইচ হয় 135 হয় যদি কেণ্ডেলটো কিনিবলৈ যায় এক্সট্ৰাকৈ। আৰু ইয়াৰ লগত যেতিয়া থাকিবতো সেইটো থাকিবই, পিছত যদি কিনিব যায় 135 পিন ৰেট থাকিব। আৰু হয়তো কিবা এটা কমত পাই যাব পাৰে 135তকৈ। আৰু এইটো চাওক, কেণ্ডেলটো মই খুলি লৈছোঁ। এইটো কেণ্ডেলটো খুলি পেলাই চাব, এই ছাইডকেইটা যদি ক্ৰেক নাথাকে বা ভাঙা নাথাকে সেইটো আপোনালোকে চাই ল'ব। যদি ভাঙা থাকে আপোনাৰ পানীটো ভালকৈ ফিল্টাৰ নহ'ব, পানীটো ওপৰতকৈ ওলাই পৰিব। আৰু তলৰটো চাব, বেছটো চাব, সেইটো হয় এইখিনি প্লাষ্টিকৰ গুৰিত যাতে কোনো ভাঙা নাথাকে। আৰু তাত আৰু ইয়াৰ তলত এটা হোল এটা আছে, আৰু হোলটোৰ ভিতৰত চাব এটা জালিৰ নিচিনা আছে, নেট এটা আছে। এইটো হ'ল মিল্টনৰ ফিল্টাৰৰ কেণ্ডেলৰ যিটো জালি থাকিব, সেইটো ইয়াৰ চিন হয় মিল্টনৰ কেণ্ডেলৰ। এইটো চাওক, মিল্টনৰ কেণ্ডেলৰ তলৰ ৱাশ্বাৰটো
আৰু এইটো হ'ল তলৰ নটটো লগাওঁতে আপোনালোকে টেংকিটোৰ তলত আপোনালোকে ৱাশ্বাৰটো দি পেলাই তাৰপিছত নটটো দিব। নটটো কিন্তু টেংকিটোৰ ওপৰৰ টেংকিটোৰ ভিতৰত নাথাকিব, তলত থাকিব নটটো, আৰু তাৰ তলত নটটো বহিব। আৰু এইটো হ'ল টেপটোৰ ভিতৰতো এটা ৱাশ্বাৰ থাকিব। ৱাশ্বাৰটো আপোনাৰ বাহিৰত হ'ব আৰু নটটো ভিতৰত হ'ব, তেতিয়া আপোনালোকে ভালকৈ টাইট হ'ব। আৰু ইয়াতো টেপটোতো এটা মিল্টনৰ লগ' বুলি দিয়া আছে। আৰু এই টেপটোৰ লগত চাইছে কিবা এটা থিপাৰ নিচিনা আছে, এই থিপাৰটো হ'ল ইয়াতে লগোৱা। কেতিয়াবা চাওঁ আমি যদি বহুত পুৰণা হৈ গ'লে টেপটো অলপ টিপকৈ পানী পৰি থাকে, তেতিয়াহ'লে সেইটো ইউজ কৰা হয়, যাতে আপোনাৰ টোপকৈ কেতিয়াও পানীটো নপৰে। এইটো প্ৰথমত নহয়, এইটো অলপ পুৰণা হ'লে যদি অলপ বেয়া হৈ আহে তেতিয়া অলপ এইটো হৈ যায়গৈ। এইটো চাওক, টেপটোৰ তলত মই থিপাৰটো লগাই দিছোঁ। এইটো এতিয়া দৰকাৰ নাথাকে, পিছত কেতিয়াবা যদি প্ৰব্লেম হয় তেতিয়া লগাব পাৰি। এইটো আপোনালোক খুলিও থৈ দিব পাৰিব, আৰু ইয়াত থাকিলেও থাকিব পাৰিব, কোনো কথা নাই। এইটো হ'ল মিল্টনৰ টেপটো। তো মেইন বস্তু হ'ল এইকেইটাই। আপোনালোকে আৰু এটা বস্তু চাব, আপোনাৰ এইটো কিনাৰ পিছত কেণ্ডেলটো প্ৰথমতে ধুই ল'ব, পানীত আধা ঘণ্টা তিয়াই ৰাখিব। ইয়াত পাউডাৰ এটা থাকে, তিয়াই ৰাখিলে আধা ঘণ্টা 2 ঘণ্টা আধা ঘণ্টা 1 ঘণ্টা পানীত তিয়াই ৰাখিলে বগা পানীটো গুচি যাবগৈ। অলপ দলি পেলাই পানীটো আপুনি পেলাই দিব, আৰু প্ৰথম ফিল্টাৰ পানীটো অলপ পেলাই দিব। অলপ সেইটো কোনো ক্ষতিকাৰক নহয়, অলপ গোন্ধ থাকি যায়গৈ, তাৰপিছত কোনো অসুবিধা নাই। তো এই ফিল্টাৰটো এইখিনিতে আছিলে ক'ব লগা। আৰু যেতিয়া আপোনালোকে কেণ্ডেলটো লগাব, কেইদিনমান পিছত যদি আপোনাৰ ৰঙা হৈ যায়, তেতিয়া আপোনালোকে খুলি পেলাই এইটো পুৰণা যদি টুথব্ৰাছ থাকে, টুথব্ৰাছ দি অলপ মাজিলে এইটো চাফা হৈ যাব। আকৌ কিছুমান আপোনাৰ আইৰণ গুচোৱা পাউডাৰ পোৱা যায়, সেইটো দি আমি চাফা কৰিব পাৰোঁ। যেতিয়া বেছি পুৰণা হ'ব তেতিয়া আমি এইটো সলাব লগা হয়। মিনিমাম 6 মাহটো যাবই এটা কেণ্ডেল, 2টা কেণ্ডেল। 6 মাহ পাছত আমি চেঞ্জ কৰিব লগা হ'ব পাৰে। আৰু এইটো খুব ভাল ফিল্টাৰ এটা, আপোনালোকে যদি পাৰে আনিব পাৰে। আৰু এইটো ৱেডিং ছিজনত আপোনালোকে গিফ্ট হিচাপেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এই গিফ্ট হিচাপেতো খুব ভাল, তো দুয়োটাই আমি ইউজ কৰিব পাৰোঁ। আৰু এই ফিল্টাৰটো মাৰ্কেটত দুটা দামত পোৱা যায়। 15 লিটাৰটো আপোনাৰ 825 টকা, আৰু 20 লিটাৰটো 1025 টকা। দুয়োটাই আপোনালোকে ডিছকাউণ্ট হিচাপতে পাব, এইটো প্ৰিণ্ট ৰেটত নহয়। তো ফ্ৰেণ্ডছ, আজিলৈকে ইমানেই। মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগন্তুক আৰু ভিডিঅ' পাব কিটচেনৰ বিষয়ে বা বেলেগ প্ৰডাক্টৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।